সখী সখী তেজীমলা তুমি কি কৰিছা ইয়াত সখী এনেই আছো ভাল নে পিছে তোমাৰ সখী মোৰ ভালেই মই তোমাক বিয়াৰ নিমন্ত্ৰণ দিবলৈহে আহিলোঁ তুমিতো গম পাইছাই অহা মাহৰ 25 তাৰিখে মোৰ বিয়া পালেহি সখী তুমি কিন্তু আগতীয়াকৈ যাব লাগিব বিয়ালৈ তোমাক এৰি যাবলৈ মোৰ একেবাৰে মন নাই বহুত দুখ লাগিছে সখী কেনেকৈ যেন পাহৰিম আমি কটোৱা সময়বোৰ সখী মই নিশ্চয় যাম মোৰো বহুত দুখ লাগিব মোৰ শৈশৱৰ লগৰীজনী বিয়া হৈ গুচি যাব বাৰু সখী বোলা এতিয়া আমি ঘৰলৈ যাওঁ দেৰি হ'লে মাহীয়ে খং কৰিব সখী সখী বোলা কাইলৈ বহুত দিনৰ বাবে বেপাৰলৈ যাম গতিকে তেজীমলা আৰু মাকক মাতি কথাটো কওঁ হেৰা শুনিছানে এইফালে আহাচোন তেজীমলাকো মাতি দিয়া মোক আপুনি মাতিছিলে কওকচোন কিয় মাতিছিলে শুনাচোন মই কাইলৈ বেপাৰলৈ যাম 6-7 মাহমান হ'ব তুমি তেজীমলাক চাবা মাক নোহোৱা ছোৱালী মৰম চেনেহ কৰিবা আৰু মোৰ বিশ্বাস আছে তুমি তাইক মৰম কৰিবা তথাপি তোমাক কথাটো ক'লোঁ হ'ব বাৰু আপুনি চিন্তা নকৰিব মই তাইক মৰম চেনেহ কৰি ৰাখিম ৰ'ব মই তেজীমলাক মাতি দিওঁ তেজীমলা মোৰ তেজীমলা আহাচোন এইফালে দেউতাই তোক মাতিছে দেউতা তুমি ইয়াতে আছা তুমি মোক মাতিছিলা দেউতা মোৰ সোণজনী মই 6 মাহমানৰ বাবে বেপাৰলৈ যাম মই কাইলৈকে যাম তই ভালকৈ থাকিবি মই নথকা অৱস্থাত মাৰৰ কথা শুনিবি ওলটলকৈ ঘূৰি নুফুৰিবি কিন্তু হ'ব দেউতা তুমি যোৱা তুমি নাথাকিলে মোৰ বৰ বেয়া লাগিব মই ভালকৈ থাকিম দেউতা মাৰ কথা শুনিম মায়ে যি কয় মই তাকেই কৰিম বাৰু তোমালোক এতিয়া থাকা মই ৰংমনক লগ ধৰি নদীৰ পাৰত নাও লগাবলৈ কওঁগৈ কাইলৈ ৰাতিপুৱাই যাত্ৰা কৰিব লাগিব নহয় হ'ব দেউতা আপুনি কি ভাবিছে মই মোৰ সতিনীৰ ছোৱালীক মৰম কৰিম এই শেষ কৰাৰ এয়াই মোৰ সুবৰ্ণ সুযোগ এই চেগতে মই মোৰ চকুৰ কুটা দাঁতৰ হুল নাইকিয়া কৰিম বাৰু মই এতিয়া আহোঁ দিয়া তেজীমলা তুমি ভালকৈ থাকিবা দেই দেউতা যোৱা ভালকৈ যাবা তেজীমলাৰ বাপেক বেপাৰলৈ গ'ল যেতিয়া এতিয়া আৰু মোৰ চিন্তা নাই তাই মোৰ সতিনী যিহে বাপেক আৰু জীয়েকক মই পাণ দিয়া কৰি খুৱাব লাগে মই এতিয়া সকলো কাম তেজীমলাকে কৰিবলৈ দিম বাপেক নাই যেতিয়া এতিয়া আৰু মোক কোনেও একো কৰিব নোৱাৰে মই তাইক ঠেকেচি মোৰ হেঁপাহ পলোৱাম অকল ঠেকেচিয়েই নেৰো এই আপদটোৰ মই একেবাৰে জনি মাৰিব লাগিব নহ'লে বাপেক আহিলে সকলো কথা কৈও দিব পাৰে পালিত ভাতে ৰান্ধি খাই হাউদৰে ডিঙৰা বগা পালে ঐ কুলক্ষণী এইফালে আহ তই ইয়াত কি কাম বন নোহোৱাকৈ বহি খাবলৈ আহিলি নেকি এইবোৰ ঘৰ সৰা বাচন ধোৱা কোনে কৰিব হা সদাগৰৰ জীয়েক তাই ৰাজৰাণীৰ দৰে থাকিবলৈ লাগে কৰ বুলি কৈছো নহয় এতিয়াই চব কাম কৰি শেষ কৰ মা গৈছো মোক খং নকৰিবা মা মই এতিয়াই চব কৰিমগৈ মোৰ নিজৰ ছোৱালীটো নহয় তাই মোৰ সতিনী যিহে এইক বিয়া দিওঁতে বাপেকে এফাল বস্তু ঘৰৰ এই লগতে উলিয়াই দিব মই তাতোতকৈ সেই বস্তুখিনি মোৰ আই ঘৰলৈ সৰকাব পাৰিম তেতিয়াই মোৰ সুবিধা হ'ব গতিকে বাপেক উভতি অহাৰ আগতে এইক এটা বুদ্ধি কৰি এইক জনি মাৰিব লাগিব তেতিয়াহে মই শান্তি পাম ঐ তেজীমলা তই ইয়াত মন মাৰি বহি আছো যে কেলে তোৰ আজি সখীৰৰ বিয়া নহয় জানো নেযাওঁ নেকি যাবলৈতো মন আছিলেই মা কিন্তু পিন্ধি যাবলৈ দেখোন ভাল কাপোৰ এসাঁজকে নাই কি পিন্ধিনো বিয়াত থাকোঁগৈ মই সেইটো নকৈ কথা হ'লনে মই মোৰ ভাল কাপোৰ এসাঁজ চাই দিওঁ তোলৈ তই ওলা গৈ যা মাহীমাৰক চিনিয়ে পোৱা নাই তেতিয়াহ'লে তই এই পিন্ধিবলৈ দিয়া কাপোৰযোৰত এডোখৰ পকা এঙেঠা আৰু এটা নিগনি ভৰাই দিব লাগিব যাতে গোটেই কাপোৰযোৰ নষ্ট হৈ যায় এই কাপোৰযোৰ আৰু এখন খনীয়া কাপোৰ এটা টোপোলা কৰি দিছোঁ এতিয়া পিন্ধিব নালাগে বাটত পিন্ধি ল'বিগৈ এতিয়াই পিন্ধি গ'লে বাটত ধূলি মাকতি লাগি ক'লা পৰিব লেতেৰা হ'ব আৰু শুন এই কাপোৰযোৰ মোৰ আই ঘৰৰ পৰা অনা তোৰ বাপেৰে দিয়া নহয় গতিকে চাবি যাতে কাপোৰযোৰ অকণো লেতেৰা নহয় আৰু নেফালিবি হ'ব মা মই যাওঁ তুমি পালাহি তুমি কিন্তু এমাহমান থাকিব লাগিব একদম বিয়া চিয়া খাই শেষ কৰিহে যাব পাৰিবা আৰু হ'ব বাৰু ৰ'বা মই এতিয়া মোৰ কাপোৰ সাজ চলাই লওঁ এয়া কি কাপোৰযোৰ খুলিলত দেখোন পকা এঙেঠা আৰু নিগনি ওলাইছে কি হ'ব এতিয়া গোটেই কাপোৰযোৰ দেখোন নিগনিয়ে কুটি পেলাইছে আৰু ঠায়ে ঠায়ে পকা এঙেঠাই পুৰিও পেলাইছে কি হ'ব এতিয়া মই কি কৰিম এতিয়া মাহীমায়ে মোক শেষ কৰিব মই কি কৰিম এতিয়া মই মাক কেনেকৈ ক'মগৈ কি হ'ব এতিয়া মোৰ কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ল এয়া নিশ্চয় মাহীমাৰে কাম মাহীমায়ে এনে কৰিছে মোৰ লগত ৰ'বাচোন সখী তুমি কন্দা কথাখন নকৰিবা মোৰ এসাঁজ নতুন কাপোৰ আছে মই তাকেই তোমাক পিন্ধিবলৈ দিওঁ তুমি সেইযোৰকে পিন্ধি বিয়াত থাকিব পাৰিবা সখী তুমি
নাজানা সখী মোৰ মা কিমান খঙা আৰু মোক কিমান অত্যাচাৰ কৰে তুমি নুবুজিবা সখী মই ঘৰত গৈ পালে মাহীয়ে মোক কি শাস্তি দিয়ে একো ঠিক নাই সখী এতিয়া এইযোৰাকে পিন্ধি লোৱা মনটো বেয়া কৰি নাথাকিবা সখী মোৰ ভাল নালাগিব নহয় বিয়া খাই এতিয়া মই ঘৰলৈ যাবলৈ লৈছোঁ হয় কিন্তু মাক বাৰু কাপোৰ সাজ মই কি বুলি দিওঁগৈ মায়ে চাগে মোক বহুত খং কৰিব তথাপি ঘৰলৈতো ঘূৰি যাবই লাগিব অঁ উল্লেখখন আহি ওলাইছেহি কিবা কৰি আনিছে মোৰ কাপোৰযোৰ চাওঁ মোৰ কাপোৰযোৰ দে মা এইযোৰ লোৱা মা কিন্তু কাপোৰযোৰ নিগনিও কুটিছে আৰু অঙঠাইও ঠায়ে ঠায়ে পুৰি পেলাইছে মা কিন্তু এয়া কেনেকৈ হ'ল মই নাজানো মা হা এয়া কি কুলেক্ষণী তই মোৰ মাৰ ঘৰৰ পৰা দিয়া কাপোৰযোৰ তই এনেদৰে ফালি চিৰি আনিছনে তোক কৈছিলে মোৰ কাপোৰযোৰ তই ভালকৈ আনিবি বুলি কি কৰিলি এয়া তই হাই কুলেক্ষণী তই মোক শেষ কৰি পেলালি মোৰ বুকুত তই এই কামোৰ কেলৈ মাৰিলি কুলেক্ষণী কুলেক্ষণী মোৰ কাপোৰৰ তই এইটো অৱস্থা কৰিলি আনি দে মোক ফালে ফালে কাপোৰ এযোৰ ক'ৰ পৰা আনি দে মই নাজানো তোক আজি নহ'লে মই তোক আজি কি কৰিম মই ঠিক নাই মোক নেমাৰিবা মা মই মৰি থাকিম মা মই বৰ দুখ পাইছোঁ মা মই আপোনাক ভৰিত থৈছোঁ মা মোক আৰু নেমাৰিবা মোক আৰু নেমাৰিবা কিয় নেমাৰিম তোক কিয় নেমাৰিম ব'ল কেকাই নেদেখাবি ঢেঁকীশালত ধান পেলাই থৈছোঁ এতিয়া তই ধান বানগে যা মা মই চাব নোৱাৰোঁ মা মোৰ গাটো বৰ বেছিকৈ বিষাইছে অ' মা মই ধান বান্ধিবগৈ নোৱাৰিম মা ঐ জখিনী কাক মা বুলি মাতিছ হা মই তোৰ মায়ে নহয় তই মোৰ সতীজী বল বুলি কৈছ নহয় চিঞৰি নেদেখাবি চিধা ধান বানগে বল তোক আজি মই চুচৰাই লৈ যাম মোৰ হাতখন খুন্দিলে মা ৰ'বা মা মোৰ হাতখন খুন্দিলে কি হ'ব এতিয়া মা হ'ব একো নহয় কেকাই নেদেখাবি এখন হাতে খুন্দিছে ইখন হাতে ধান বহা আইও মোৰ ইখন হাতো খুন্দিলে কি হ'ব মা মই আৰু ধান বহাব নোৱাৰোঁ মা মোৰ হাত দুইখনেই খুন্দি পেলালে কুলেক্ষণী কান্দি নেদেখাবি তোৰ হাত দুখনে খুন্দিছে ভৰিকেইটাতো ভাল হৈ আছে ভৰিয়ে ধান বহা আৰু যদি ভৰিকেইটাও খুন্দে নহয় তই মোৰে ধান বহাবি অঁ এই মৰিল নেকি মূৰটো খুন্দি পেলালোঁ ভালেই হ'ল মৰিলে আপদটো অন্ততঃ চকুৰ আগৰ পৰা আঁতৰ হ'ল এটা কাম কৰোঁ বাপেক নাথাকোঁতেই এই ঢেঁকীশালৰ পাছফাললৈ নি তাতে পুতি থওঁ যাওঁ তাকে কৰোঁগৈ বাপেক নহয় আচলতে এই আপদটো মই ভালেই কৰিলোঁ মোৰ চকুৰ ফুটাডাল নাইকিয়া হ'ল আৰু এতিয়া মই ৰাজৰাণীৰ দৰেই থাকিব পাৰিম ঐ পঢ়িছানে মই তোমাৰ ওচৰত এটা বস্তু বিচাৰি আহিলোঁ মোক জাতিলাও এটা লাগে তোমাৰ বাৰীৰ পিছফালে ইমানবোৰ জাতিলাও লাগি আছে দিয়াচোন এটা মোক খাবলৈ জানো পাই তই ক'ত মোৰ জাতিলাও দেখিলি যা ছিঙি নগৈ যা এটা ক'ত লাগি আছে মই একো জাতিলাও চাতিলাও দেখা নাই পাই মই এটা জাতিলাও ছিঙিয়ে লৈ আহোঁগৈ কিবা দেওভূত লাগি আছে ন গছজোপাত মাতিলেতো ছিঙিব ল'লে যেনেকৈ মাতিলে গছজোপাই নিশ্চয় ইয়াত কিবা দেওভূত লাগিছে নাই যোৱাহে কথা ইয়াৰ পৰা নাই মোক জাতিলাও নালাগে মই যাওঁ ঐ কথা এটা হ'ল নহয় তোমালোকৰ লাওজোপাই দেখোন মাত মাতিছে লাওজোপাই কৈছে হাতো নেমেলিবি লাও নিছিঙিবি কৰে মগনীয়া তই পাট কাপোৰৰ লগতে মাহীয়ে খুন্দিলে তেজি ওলাহে মই কি আছে এইটো গছে জানো ক'ৰবাত মাত মাতিব পাৰে নিশ্চয় গছজোপাত কিবা দেওভূত লাগি আছে মই যাওঁ আই তোমাৰ জাতিলাও মোক নালাগে মই যাওঁ কি আছে এইটো এই মগনীয়া এজনী অলপ পাগলেই হ'ল নেকি ক'ৰবাত গছে জানো কথা ক'ব পাৰে অঁ কথা এটা মনত পৰিছে মইতো তেজীমলাক সেইখিনিতে নি পুতি থৈ আহিছিলোঁ নিশ্চয় তাই এতিয়া জাতিলাও গছেই গজি আছে ৰস কাটি ছিঙি নি একদম বাৰীৰ পিছফালে পেলাই থৈ আহোঁগৈ অঁ গৰখীয়ালাহঁত আহিলা দেখোন কি সকামত বা আহিলা আমাৰ ঘৰলৈ ইমানবোৰ জৰা টেঙা লাগি আছে দিবানে বাৰু আমাক টেঙা কেইটামান খাবলৈ আমাৰ বাৰীৰ পিছফালে জৰা টেঙা জানো পাই ক'তনো তহঁতি জৰা টেঙা দেখিছ যা যিমান লাগে ছিঙি লৈ আহগৈ ক'ত দেখিছ মই কিন্তু নাই দেখা পাই টেঙা চেঙা একো তোমাৰ জৰা টেঙা আমাক নালাগে আমি যাওঁগৈ তোমাৰ জৰা টেঙাই দেখোন কথা কৈছে যে হাতো নেমেলিবি টেঙাও নিছিঙিবি কৰে গৰখীয়া তই পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজি মলাহে মই কি কথা কৈছে বাৰু আমি যাওঁগৈ নিশ্চয় কিবা দেওভূত লাগি আছে আমি যাওঁগৈ এইটো নিশ্চয় এই কুলেক্ষণীজনীৰে কাম হ'ব তাইক মই জাতিলাও গছ কাটি সি বাৰীৰ চুকত পেলাই দিছিলোঁ নহয় নিশ্চয় তাত আকৌ তাই জৰা টেঙা হৈ গজিছে এইবাৰ বাপেকে কাটি ছিঙি নি নদীত উটুৱাই দিমগৈ যাতে তাই আৰু ক'তো একো শিপা মেলিব নোৱাৰে হেৰা নাৱৰীয়া সোপা পদুম ফুল ইমান ধুনীয়াকৈ ফুলি আছে যোৱাচোন মোৰ ছোৱালী তেজালৈ ছিঙি লৈ আহাগৈ তাই পদুম ফুল বৰ ভাল পায় মই লৈ গ'লে তাই বহুত ভাল পাব হ'ব সদাগৰ দেউতা খন্তেক অপেক্ষা কৰক মই লৈ আহোঁগৈ সদাগৰ দেউতা কি আছে কথা ফুল ভাই এখন কথা কৈছে
ফুলবাহাই কৈছে হাতো নেমেলিবি ফুলো নিচিঙিবি কৰি নাৱৰীয়া তই পাট কাপোৰৰ লগতে মাহীয়ে খুন্দিলে তেজীমলাহে মই এতিয়া কি কৰোঁ সদাগৰ দুটা মোৰ হ'লে বৰ ভয় লাগিছে আপুনি যাওক ছিঙি লৈ আহকগৈ কি আচৰিত কথা এইজনী মোৰ তেজীমলা নহয়তো মই এটা বুদ্ধি কৰিব লাগিব এখন হাতত এটা লাডু লওঁ আৰু আনখন হাতত এটা তামোলৰ চোবা লওঁ যদি তাই উৰি আহি মোৰ হাতৰ চোবাটো খায় তেন্তে মই গম পাম এইজনী মোৰ তেজীমলা আৰু যদি আনখন হাতত থকা লাডুটো খাই উৰি যায় তেন্তে মই গম পাম এইজনী মোৰ তেজীমলা নহয় হা তাই দেখোন মোৰ হাতৰ তামোলৰ চোবাটো খালে তাৰমানে তাই মোৰ তেজীমলা নিশ্চয় এয়া মাহীমাকৰেই কাম হ'ব আজি মই মাহীমাকক কৈ সোধাই নেৰোগৈ